ধূপ আৰু তেল লৈ কিনে গাইছ আমি মন্দিৰত আহিছোঁ। এয়া চাওক কি ডাঙৰ গাছ ৰুব এতিয়া যাম। ধূপ জ্বলাই দিছোঁ গাইছ। ছাতি তাতি যোগাৰ কৰি আছোঁ এয়া গাইছ। এইটোৱে মন্দিৰ গাইছ পথতলাত। এয়া চাওক আমাৰ ধূপ চাতি জ্বলা হৈ গ'ল। এতিয়া সেৱা কৰোঁ আৰু তো আমি এতিয়া এইটো মন্দিৰৰ পৰা যাওঁ আৰু এটা মন্দিৰ আছে আমি তাকে যাওঁ এবাৰ। বাই বাই তো মন্দিৰ বাই বাই। থানত যাই আছোঁ গাইছ, কি ধুনীয়া লোকেশ্যন। এইবাৰ এইটো মন্দিৰত আহি গ'লোঁ গাইছ। শিৱ মন্দিৰ এয়া আমাৰ চৰৰ মাজত লোকেশ্যন। লগাই দিলোঁ। ইয়া গাইছ চকী সেৱা কৰিব ধৰিছে। এইটো হ'ল আমাৰ লোকেশ্যন, আমাৰ চৰ। ভিউ আহিলে আহিব পাৰে। পইচাটো দিব পাৰি গৈছিলোঁ। এয়া আমাৰ মন্দিৰ শিৱ মন্দিৰ, এয়া চৰৰ মাজৰ লোকেশ্যন। এই দোস্তো ৱেলকাম টু মাই ইউটিউব চেনেল। মই আহি আছোঁ ফোনৰ মাজে মাজে, কাৰণ আমি মন্দিৰ ভ্ৰমণ কৰিলোঁ দুটাকে। দেখছিনা ইমান ধুনীয়া সোণ, আপোনালোকৰ দিন আছে না নাই? এয়া শাক তুলি আছে আমাৰ। আজি শাক আমি খাম আজি, নহ'লে বেচবাও পাৰোঁ আমি। কথাটো আমি শাক তুলি আছোঁ যে শাক বেচিম আজি। এয়া শাক চাব পাৰে আপোনালোকে। মানে দেউতাই শাক তুলি আছে। এয়া তোলা হ'লে আৰু হ'ব আৰু লৈ আহা হ'ব আহা। এই এক দুগলা আহিছে আমাৰ শাক, থৈ দিয়া ইয়াতে, বলা এতিয়া বেচিম। নহয় নেবেচোঁ, খামেই নাই কৈছোঁ। আমি এলাখিন শাকৰ মুঠা কৰি আছোঁ। এলাখিন আমাৰ খৰিও আহি বেছি বিহুৰ কাৰণে চাব পাৰে আপোনালোকে। খৰি নামে আছে। এলা আমাৰ মুঠা কৰি আছে, এলা মুঠা শাকৰ মুঠা এলা হৈছে। দীঘলা লাই গাহৰি খাব মজা আহিছে গাইছ।